শুনাচোন কওকচোন সেই আমাৰ শুনক চিনি পোৱা নেকি কোন শুন সেই বেংকত যে চাকৰি কৰে এইটোৱে ঘৰ কে জেগাতে এইটোৱে নেকি হ'ব দিয়া এই মানুহজনৰ পৰা যে একদম শান্তি নাই ইমান দেৰি হ'ল এতিয়ালৈকে উঠা নাই দেই হেৰা উঠিছানে বাৰু তুমি বাহ কোনে গাড়ীও ললে বেংকত চাকৰি কৰিলে কিয়নো নলব শুন শুন হেৰা উঠিছানে নাই বাৰু কলিং বেল দি আছে বাহিৰত যোৱাচোন অকমান কোন আহিছে চোৱা কি যে হ'ব এই মানুহজন উঠাই নাই চাগে ভাইটি ভাইটি বৌ তুমি এই দুৱাৰখন খুলি দিয়াচোন গৈছো ৰবা মই আহি আছো দেই কোন আহিব এইখিনি সময়ত আকৌ হেৰা উঠা গেলেও মোৰো অফিচ যাব লাগে তোমাক যাব আছে নে নাই যাব লাগে ৰবা কেইটা বাজিলো ভাইটি কোন আপুনি আৰু কাক বিচাৰিছিলে ভাইটি সেই আমাৰ শুনক বিচাৰিছিলো কোন ইউ মিন্স গ'ল আপুনি 1 মিনিট ৰ'ব মই বৌক মাতিছো দেই ওৰা টুথব্ৰাছডাল দিয়াচোন শুনিছানে হেৰা কিয় সেৱা কৰি আছা তোমাৰ টুথপেষ্টটা কি হ'ল মই কেনেকৈ জানিম বাৰু বাহিৰৰ মানুহজনে কিবা সোণৰ কথা পাতিব আহিছে বোলে সোণৰ কথা আহাচোন আহা কোন আহিলেও সোণৰ কথা ক'বলৈ সেইটো ল'ৰাটোৱে শুনক মাতিবলৈ গৈ নাহাই হ'ল দেখোন আপুনি কোন এই কৰোণা কালত যে ইমানকে কাহি আছে বুজিছা বোৱাৰী এই ঘৰৰ বজাৰ কেইটামান কৰিবলৈ গৈছিলো পিছপিনৰ পৰা কিবা এটা ঘপককে লগা নিচিনা পালো তাৰ পিছত মোৰ উশাহ চুটি তাৰপিছত কি হ'ল তাৰপিছত বুকুখন একেবাৰে হান মাৰি ধৰিলেও বৌ খাটাং কৰোণা বুজিছে খাটাং কৰোণা ভাইটি তুমি কেনেকে গম পালা দাই দিছো ইমান দিনৰ মূৰত ওলালিহি এয়া দে কৰোণা চৰোণা ভাঙি লৈছে পিছফালেদি গৈ হাত ভৰিকেইটা ধুই আহক কি কোৱা কি কৈ আছা তুমি একো বুজি পোৱা নাই তোমালোকে কি কৈ আছে দাদি ৰ দাদা তই বুজি নাপাবি কি কৈছ এই দাদি কি কৈ আছ তহঁতৰ ঘৰত আহি ইমান অপমান পাম বুলি মই ভাবা নাছিলো নহয় দাদি সিহঁতে কথাবিলাক বুজি পোৱা নাই দাদি শুন কথাটো শুন সিহঁতে কথাবিলাক বুজি পোৱা নাই কিবা এটা খেলি মেলি হৈ আছে বুজি পাইছনে এই তেৰি ভাইটি তই ঘপকে চকুত কিয় মাৰি দিছো চেনিটাইজাৰ আপোনাৰ চকুত নাই হাতত মাৰিব লাগে শুন বহুত অপমান পালো আৰু দাদি শুন মই যামগৈ নহয় দাদি শুন ইহঁতে আচলতে কথাবিলাক ভুল ভাবি আছে কিবা এটা মানে হেৰি কোৱা শুন তেওঁ নিজে কৈছে তেওঁ হেনো কৰোণা আমি কৰোণাচোন আপুনি তাকে কোৱা নাই যে আপোনাৰ নাম কৰোণা মইতো তাকে কৈ আছিলো ৰ'বচোন ৰ'ব তেনেহ'লে আপুনি যে ক'লে সেই বজাৰৰ পৰা আহি থাকোতে পিঠিত ঘপককে কিবা এটা লাগিছিল বুলি কি লাগিছিল সেইটো কি সেইটো ৰাতিপুৱা দেখা সপোন আকৌ
হাচ্ছু